নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই বগৰী মিঠা আচাৰ বনাম। অলপ টেঙা জ্বলা মিঠা আটাইকেইটাই হ'ব আৰু। এতিয়া মই এখন কেৰাহীত পাঁচফোৰণ, শুকান জলকীয়া, লং, ইলাচি, ডালচেনি কেইটামান দি তাৰপিছত গুড়খিনি দি দিম। এয়া তেলত মই এতিয়া নিমখ দিছোঁ, হালধি দিলোঁ, গুড়খিনি তাতে দি দিম। গুড়খিনি অলপ গলি যোৱালৈকে ভাজি থাকিব লাগিব। যেতিয়া ভাজি ভাজি গলি যাব গুড়খিনি, তেতিয়া তাত অকণমান জিৰা পাউডাৰ দিব লাগিব, ধনিয়া পাউডাৰ দিব লাগিব। এয়া দেখিছেনে? তাৰপাছত বগৰী এইখিনি মই শুকুৱাই থোৱা গৰম পানীত নিমখ দি বইল কৰি লৈছিলোঁ। এইখিনি গুড়খিনিতে দি দিলোঁ। ইয়াৰ পাছত অলপ টাইম লৰাই থাকিব লাগিব। লৰাই যেতিয়া বস্তুখিনি সিজি যাব আৰু বগৰীৰ ভিতৰত গুড়খিনি সোমাই যাব, তেতিয়া ডাঠ হৈ গ'লে সেইখিনি নমাই থ'ব লাগিব। এনেকৈ বনাই থোৱা মিঠা আচাৰ আপোনালোকে ভাতৰ লগতো খাব পাৰিব, কেতিয়াবা লুচিৰ লগত